এয়া আমাৰ মৰমৰ কইনা দীপলিনা বা, যাক আমি মৰমতে লিনু বা বুলি মাতোঁ। তাইৰ জোৰোণ হৈ গ'ল। জোৰোণ হৈ যোৱাৰ পিছতেই সকলোৰে এনজয়মেণ্ট চাওক। ৰাতি সকলোৱে কেনেকৈ এনজয় কৰিছে নাচি বাগি, তাৰপিছত চেলফি উঠিছে। দেখিছে নহয় কিমান হাঁহি ফূৰ্তি। পিছদিনাখন ইয়াত দৌল গোবিন্দ মন্দিৰত সকলোৱে পানী তুলিবলৈ গৈছে। আৰু ইপিনে কইনা একদম ৰেডি গা ধুবলৈ। আৰু কইনা গা ধোৱাৰ আগতে নীতি নিয়মবোৰ দেখিছে ন। তাৰপিছতে হাঁহি ধেমালি মাজেৰে কইনা গা ধোৱা হৈছে। আৰু ভাইটিহঁতে বহুত জোকাই মেলি তাইক হালধি সানি আছিলে। আৰু এইবোৰ চাই মোৰ খুবেই ভাল লাগিছে। আৰু মই মিছো কৰিছোঁ, কাৰণ মই অলপ দেৰিকৈ গৈ পাইছোঁ। সেইকাৰণে এইবোৰ মিছ কৰিলোঁ। তাৰপিছত মই মানুহজনৰ লগত ওলালোঁ। বিয়াত গৈ পাই সৰু পেহীক লগ পালোঁ। সৰু পেহীৰ লগত চেলফি উঠিলোঁ, ফটো উঠিলোঁ। মাক লগ পালোঁ। মায়ে ক'লে কইনা ৰেডি হৈ আছে। কইনা ৰেডি হৈ ওলাল। চেলফি উঠিলোঁ কইনাৰ লগত, ফটো উঠিলোঁ। ঘৰৰ গোটেইবোৰ মানুহৰ লগতেই মই ফটো উঠিলোঁ। আৰু এনেদৰে সকলোৰে লগত ফটো উঠিলোঁ। সকলোৰে সৈতে এনেদৰে ফটো উঠি আমি বিদায় ল'লোঁ, ঘৰমুৱা হ'লোঁ। তাৰপিছতে ৰাতি দৰা আহি পালে। দৰা আহি পোৱাৰ পিছত সকলোৰে এনজয়মেণ্ট চাওক, কিমান ফূৰ্তি কৰি আছে। মই যাতে এইবোৰ মিছ নকৰোঁ, তাৰ বাবে ভাইটিয়ে এইবোৰ ভিডিঅ' কৰি মোক পঠিয়াই দিছে। আৰু মোৰ ভিডিঅ' চায়েই খুব ভাল লাগিছে। তেওঁলোকে কিমান নাচি বাগি এনজয় কৰিছে। আৰু ময়ো মিছ কৰিছোঁ অলপ, নকৰা নহয়। আমাৰ ভিনি আৰু বা, দুয়োৰে বিবাহৰ নীতি নিয়মবোৰ চলি আছে। আৰু ধুনীয়াকৈ বিবাহ সম্পন্ন হ'ল। আৰু বিবাহ সম্পন্ন হোৱা নাই এতিয়াও, আৰু বাকী আছে। কইনা ৰেডি হৈ বাঁহী বিয়াৰ কাৰণে সাজু হৈছে। পিছদিনা বাঁহী বিয়া হৈ যোৱাৰ পিছত কইনা দৰা বহুত ফূৰ্তি কৰি আছিলে, বহুত হাঁহি ধেমালি কৰি আছিলে। এনেকৈ দেখিছে ন, আমাৰ কইনা। ভিডিঅ'বোৰ চাই বহুত হাঁহি আছিলোঁ। আশীৰ্বাদ পৰ্ব চলি আছিলে বিদায়ৰ আগত। এইবোৰ দেখিছে কইনাৰ ফূৰ্তি, আশীৰ্বাদ পায়। আৰু শেষত কইনাই বিদায় ল'লে। এখন নতুন ঘৰৰ বোৱাৰী হ'বলৈ গৈ আছে। সকলোৱে আশীৰ্বাদ কৰিব দেই।